যিগৰাকী ছাত্ৰীয়ে 6 জনগোষ্ঠীৰ অনুসূচীকৰণ বিৰুদ্ধাচৰণ কৰি ফেচবুক ভাইৰেল কৰিছিলে। তেখেতক আমি এটা ফুৰাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ আৰু আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ। তেখেত পুথি চলোৱা কথাই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। তেখেতক ফুৰাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সংগ্ৰামী ৰাইজ, অসমৰ চুকে কোণে থকা জনজাতীয় অঞ্চলৰ পৰা ইয়াত সমবেত হৈছে। প্ৰখৰ ৰজৰ মাজতো আপোনালোকে এই আমাৰ মঞ্চত উপস্থিত থাকি